এনেকুৱা ষ্ট'ৰ গুৱাহাটীত মই ফাৰ্ষ্ট টাইম দেখিলো 100% অফ পাব কেনেকে পাব মই কৈ আছো চাওক এইটো মানে ফ্ৰীত পোৱাৰ দৰে হৈছে এই ষ্টিঙৰ কাৰ্টুনটো সেইকাৰণে আপোনালোকক এইটো 10 টকাত দি আছে সো মই ৰুহুল আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল সো বলক ভিডিঅ'টো আৰম্ভ কৰো সো মই আহিছিলো জালুকবাৰীত বায়ে এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ অপেনিং কৰিছে নতুনকৈ সো ষ্ট'ৰখন মই কেনেকুৱা ভালকৈ দেখাই আছো এইখন ষ্ট'ৰ চাগে এনেকুৱা ষ্ট'ৰ গুৱাহাটীত মই ফাৰ্ষ্ট টাইম দেখিলো আপোনালোকে দেখিছে নে নাজানো তথাপিও মই আপোনালোকক এবাৰ দেখাই দিওঁ চাওক ষ্ট'ৰখন সো যেহেতু এই ডিপাৰ্টমেণ্টেল ষ্ট'ৰখন নতুনকৈ অপেনিং কৰিছে তো সেইবাবে এইখনত মানে সকলো বস্তু ডিসকাউন্ট দিছে সকলো বস্তু আপোনালোকে ডিসকাউন্ট পাই যাব সো লেকমিৰ প্ৰডাক্ট আছে মামা আৰ্থৰ প্ৰডাক্ট আছে সকলো বস্তুতে আপুনি ডিসকাউন্ট পাব সো মই লেকমি আৰু মামা আৰ্থৰ প্ৰডাক্টৰ ডিসকাউন্ট মই দেখা নাছিলো সো ইয়াতে দেখিলো সকলো বস্তু ডিসকাউন্ট আছে সো আপোনালোকে চাওক সকলো দোকানত আপোনালোকে এমআৰপি তলত একো বস্তু নাপায় সব বস্তু এমআৰপি আৰু কিছুমান দোকানে এমআৰপি কেও বাঢ়াই লয় নাজানা কাস্টমাৰক আৰু এইখন দোকানত আপুনি সকলো বস্তু এমআৰপি কৈ লেছ পাব সো দুমা অফাৰ চলি আছে এমআৰপি লেছ সো চাওক মই বুজাই দি আছো এফালে আমুলৰ পেকেট আছে 455 সো আপোনালোকক 20 रुपीस ডিসকাউন্ট দি দিব ইয়াতে সো আৰু কি লাগে সকলো বস্তু এমআৰপি কৈ আপোনালোকে তলত পাব আৰু এফালে আছে চাওক মামা আৰ্থৰ প্ৰডাক্ট আছে সো মামা আৰ্থৰ প্ৰডাক্টৰ মই ডিসকাউন্ট শুনাই নাছিলো আৰু ইয়াতে আপোনালোকে চাওক 5% ডিসকাউন্ট দি দিছে মামা আৰ্থৰ প্ৰডাক্টৰ আৰু লেকমি আছে কিবা কিবি সকলো বস্তু ডিসকাউন্ট পাই যাব সো নতুনকৈ ওপেনিং কৰিছে যেহেতু সেই কাৰণে এইখনত ডিসকাউন্ট দি দিছে সো কেই তাৰিখে ওপেনিং কৰিছিল এখন সো 13 তাৰিখে কৰিছিল এখন 13 তাৰিখে ওপেনিং কৰিছিল 13 তাৰিখৰ পৰা দুমাহ আপোনালোকে সকলো বস্তু ডিসকাউন্ট পাব সো আহক এখনত আৰু জিবুৰ জালুকবাৰীৰ পৰা চাই আছে যদি জালুকবাৰীৰ পৰা কোনোবা চাই আছে সো জালুকবাৰীৰ ওচৰতে হয় জালুকবাৰীৰ কাষতে এই ষ্টৰখন ওপেনিং হৈছে আৰু মই এড্ৰেছটো ভালকৈ আপোনালোকক দেখাই দিম বাহিৰত গৈ ফলে চাওক এইটো চকলেট কুকিজ আছে এইটো আপুনি 100% অফ পাব কেনেকে পাব মই কৈ আছো চাওক আপুনি যদি এইখনত আহি কেনে এই দা টোটেল ডিপাৰ্টমেণ্টেল ষ্টৰখনত আহি কেনে যদি আপুনি 1500 টকাৰ বজাৰ কৰে সো এইটো আপুনি ফ্ৰীত পাব এটোৰ এমআৰপি টো হল 90 रुपीस সো এইটো আপোনাক ফ্ৰী দিব মানে হল এইটো 100% অফ সো আহক 1500 টকাৰ বজাৰ কৰক আৰু এইটো ফ্ৰীত লৈ যাওক চাওক সো আপোনালোকে ঠাণ্ডাৰ অফাৰ চাওক ঠাণ্ডাৰ কেনেকুৱা অফাৰ চলি আছে আপুনি যদি ইয়াতে ঠাণ্ডা কিনিব আহে সো ষ্টিংকত বিশেষকৈ অফাৰটো চলি আছে ষ্টিং আপোনালোকে এনে নৰ্মেল দোকানত পাব আপুনি ষ্টিংকত ল'ব 20 টকা এইটো ব্লু ষ্টিং হয় সো 20 টকা ল'ব ইয়াতে আপুনি এইটো পাই আছে 10 টকাত কেনেকৈ পাই আছে 10 টকাত এই ষ্টিংকৰ কাৰ্টুনটোত আমাকো অফাৰ দিছে সো বাহতকো অফাৰ দিছে এইটো মানে ফ্ৰীত পোৱাৰ দৰে হৈছে এই ষ্টিংৰ কাৰ্টুনটো সেই কাৰণে আপোনালোকক এইটো 10 টকাত দি আছে সো এই কাৰ্টুনটো শেষ হৈ গ'লে কিন্তু আপুনি ষ্টিং 10 টকাত নাপাব সো জলদি আহক এই 10 টকাৰ ষ্টিং আপোনালোকে লৈ যাওক আৰু এফালে নতুন নতুন বস্তু আছে এফালে এইটো চাওক ক্ষীৰ আছে ক্ষীৰতো আপোনাৰ ডিসকাউন্ট আছে এইটো আছে 105 টকা প্ৰাইস 105 টকা আপুনি এটো 100 টকাত পাব এটোত ইমান ডিসকাউন্ট দিব নোৱাৰি কোনো নিদিয়ে এটো ডিসকাউন্ট কিছুমানে পাৰিলে এমআৰপি ত ওপৰত লয় কিন্তু কোনে লয় গম নাপাও সো এমআৰপি ত ওপৰত লয় এটো আপুনি 5 টকা ডিসকাউন্ট পাব সো চাওক এখন ষ্টৰত কিমান প্ৰফিট হ'ব আপোনালোকে আহিলে আৰু কোন কফি আছে এফালে এবোৰতো ডিসকাউন্ট আছে এটো 100 रुपीस আছে লিখা ইয়াতে আপুনি 5 টকা লেছ পাই যাব এবৰ দোকানত সো মোবাইলৰ ষ্টৰত অফাৰ দিয়া দেখিছো ডিসকাউন্ট দিয়া দেখিছো কিন্তু এবোৰ ষ্টৰত এই দা টোটেলে যে ডিসকাউন্ট দি আছে চাওক আপোনালোকে সো মই আপোনালোকক ভালকে এড্ৰেছটো দেখাই দিও আপোনালোকে এফালে আছে আপোনালোকৰ হেৰি মালিগাঁও ন এফালে মালিগাঁও ফ্লাইওভাৰ আছে আপোনালোকে এফালেৰে আহিলে আৰু যদি আপোনালোকে এফালেৰে আহিলে আহে দেখা দিয়াছোন এফালে মই আপোনালোকক এড্ৰেছটো ভালকে দেখাই দিছো এফালে আছে জালুকবাৰী ফ্লাইওভাৰ আৰু এফালে মালিগাঁও ফ্লাইওভাৰ সো মাজেৰে আহি আপোনালোকে দেখিব পাব এইটো ফাৰ্ষ্ট ক্ৰাই শ্বৰুম আছে ফাৰ্ষ্ট ক্ৰাই শ্বৰুমটোৰ আপোনালোকে গলিৰে সোমাই গলে দেখা পাব দা টোটেল ই মাৰ্ট জুম কৰি দিয়াছোন অলপমান তো এইখন দা টোটেল ই মাৰ্ট সো তাতে আছে আপোনালোকৰ অফাৰ বাম্পাৰ অফাৰ সো আপুনি যদি মাৰ্কেটত পিয়াজৰ কিলো চাব যায় আপুনি পিয়াজ আপোনাৰ 60 to 70 এনেকুৱা হ'ব কিন্তু ইয়াতে দি আছে আপোনাক অনলি 59 পিয়াজৰ পাৰ কিলো সো আৰু এফালে চাওক আলুৰ কিলো আছে 18 টকা আৰু আলু যদি আপুনি মাৰ্কেটত চাব যায় আলু আপোনাক মাৰ্কেটত হেৰি ল'ব
25 to 30 rupees এনেকুৱা ল'ব পাৰ কিলো ইয়াতে আপোনাক দি আছে 18 টকা পিয়াজ দি আছে 59 কতো নাপায় এনেকুৱা অফাৰ সো নতুনকৈ খুলিছে কাৰণে এখন এনেকুৱা অফাৰ দি আছে So video to চাই যদি ভাল পালে লাইক কৰিব আৰু লগতে আমাৰ চেনেলটো যদি নতুন হয় সাবস্ক্ৰাইব কৰিব আৰু মই ডেসক্ৰিপচনত দোকানৰ নাম্বাৰ এড্ৰেছ সকলো দি দিম চাব দে বাই বাই